গাইজ আসসালামু আলাইকুম। কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু দিনটো সকলোৱে চাগে ৰোজা ৰাখিছে। তো ময়ো ৰোজা ৰাখিছিলোঁ দিনটো। তো এতিয়া মানে ইফতাৰৰ সময় হৈছে, তো আৰু বেছি সময় নাই। তো আমাৰ ঘৰত হোৱা ইফতাৰৰ যোগাৰ কৰিছে। তো চাই থাকক ভিডিঅ'টো, আপোনালোকক দেখাই আছোঁ। আমি ৰোজা ৰাখিছোঁ নহয়, ছাগালেও আমাৰ ৰোজা ৰাখিছে। চাওক, একো নাখায়, মুখত লগে দিলেও নাখায়। তো চাওক, আমি দিনটোই লগানে থকাৰ কাৰণে আমাৰ ছাগালেও মানে লগানে আছে। তো এতিয়ালৈকে একো খোৱা নাই। যেতিয়া আমি ইফতাৰ কৰিম তেতিয়াই মানে খাব। চাওক, এইটো পোৱালিটোকো দেখাইছোঁ। তো চব ছাগলীও ৰোজা ৰাখিছে, মানুহেও ৰাখিছোঁ। আজি তাৰমানে ইফতাৰৰ সময়ত আমি সকলোৱে মিলি একেলগে ইফতাৰ কৰিম। তো আৰু বেছি সময় নাই। তো এতিয়া অলপ দোৱা কৰিম। চাই থাকক ভিডিঅ'টো একেলগে। আৰু 1 মিনিট সময় আছে, তো ইফতাৰ কৰিম আমি। তো এতিয়া মই পাকঘৰত যাই আছোঁ, দেখাই আছোঁ বস্তুখিনি কি আমাৰ ওলাইছে। অলপমান আমাৰ ইফতাৰৰ যোগাৰখিনি দেখিয়ে দিছোঁ। চাওক, আৰু আমাৰ মেৰকুজিৰ চকত ইনকে বস্তু ওলাইছে। কলৰ দাম বাঢ়ি গৈছে, 80 টকা আশা হৈছে, 80 টকা আশা। তো মাছ 50 টকা দাম বাঢ়ছে, 300 টকা কিলো হৈছে হা। আৰু আলু পিঁয়াজ 10 টকা কেজি আছিল, 20 টকা হৈছে আলুৰ কেজি। তো পিঁয়াজৰ কেজিও 25 টকা হৈছে। তো এনেকৈ চব বস্তুৰে দাম বাঢ়ি গৈছে। দাম নাবঢ়াৰ ভিতৰতে গাখীৰৰ দাম বাঢ়া নাই। গাখীৰ বেপাৰীসকলক ধন্যবাদ দিব লাগিব, তেওঁলোকে বঢ়োৱা নাই কিন্তু দামটো।